স্বাগতম জনাইছো আপোনাক আজি আমাৰ টেক ডাটা ইউটিউব চেনেলত মই আজি এটা ভিডিঅ' লৈ আহিছোঁ যে ভিডিঅ' আপুনি কেনেকৈ নেশ্যনেল ভোটাৰ্ছ পৰ্টেল কেনেকৈ লগ ইন কৰিব আৰু আপুনি ভোটাৰ কাৰ্ড কেনেকৈ নতুন ভোটাৰ কাৰ্ড কেনেকৈ এপ্লাই কৰিব বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপুনি চাইছে মই নম্বৰ মাৰি দিছোঁ, নম্বৰটো ৰেজিষ্টাৰ কৰিছিলোঁ, এইটো নম্বৰ ৰেজিষ্টাৰ কৰা হৈছে। এইটো নম্বৰ ৰেজিষ্টাৰ কৰা হৈছে। মই পৰৱৰ্তী ভিডিঅ'ত আপোনাক কেনেকৈ নতুনকৈ ৰেজিষ্টাৰ কৰে মই জনাই দিম, ভিডিঅ' এটা বনাম। ঠিক আছে, আমি আগত লগ ইন কৰি লওঁ কেনেকৈ। আপুনি দেখা পাইছে মই পাছৱৰ্ডটো দবাইছোঁ। আপুনি কেপচাখন দিব লাগিব। আপুনি দেখা পাইছে লগ ইন হৈছে। আপুনি যদি মই নতুন ভোটাৰ আই ডি এপ্লাই কৰিম। মই ফ্ৰেছ ইনক্লুজন এনৰলমেণ্টত যাম। মই দোকানত আছোঁ বুলি অলপ চাউণ্ডটো আপোনাৰ গাড়ীৰ চাউণ্ডটো পাইছে আপুনি আই ৰিচাইড ইণ্ডিয়া। আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। মই মোৰ ষ্টেটটো চিলেক্ট কৰিছোঁ আছাম। আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত নেক্সট আপুনি এইটো অপশ্যন আহিব। আপুনি আপোনাৰ কনষ্টিটুৱেঞ্চি আপুনি কি আছে, এছেম্বলি কনষ্টিটুৱেঞ্চি কি আছে আপুনি সেইটো কৰিব। মোৰ নাওবৈচা, মই নাওবৈচাত ক্লিক কৰিম। নাওবৈচা দেখা পাইছে আপোনাৰ মোৰ নাওবৈচা ক্লিক কৰিছোঁ। আপোনাৰ ষ্টেটটো অলৰেডি চিলেক্ট আছে। আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। লখিমপুৰ, আমাৰ লখিমপুৰ আপোনাৰ কি হয় আপুনি ক্লিক কৰি ল'ব। মই লখিমপুৰ চিলেক্ট কৰিছোঁ। আপুনি দেখা পাইছে হাউচ নামৰ লগত আপুনি ষ্টাৰ মাৰ্ক এটা দেখা পাইছে ৰঙা ষ্টাৰ মাৰ্কটো থাকিলে আপুনি গম পাব যে এইটো বাধ্যতামূলক, আপুনি ফিল আপ কৰিব লাগিব, নহ'লে ছাবমিট নলয়। ঠিক আছে, আপুনি হাউচ নম্বৰটো বহাই দিব। মই বহাই আহিছোঁ 47 খ বুলি, খত মই বি দিম। আপোনাৰ ৰিজনেল নম্বৰত দিব লাগিব, ৰিজনেলত লিখি দিব লাগিব। মই ৰিজনেলটো এইটো বি দিলে নহ'ব, মই খ দিম। মই খ দিছোঁ। আপুনি দেখা পাইছে, মনোযোগেৰে দেখিব, মনোযোগেৰে চাব। মই লোকেলিটি মই লালুকে দিম। মই লালুক হয়, লালুক। আপোনাৰ ৰিজনৰ নাম ৰিজনটো লিখি দিব। লালুক শুদ্ধকৈ আহিছে, লালুকে। যদি শুদ্ধকৈ আপোনাৰ ৰিজনেল যদি শুদ্ধকৈ নাহে, আপুনি এডিট কৰি পিনি শুদ্ধকৈ লিখিব। ঠিক আছে, আপুনি অট'মেটিকটো চিলেক্ট কৰি ৰাখিলে অট'মেটিক ভুল হ'ব পাৰে। আপোনাৰ স্পেলিংটো ভুল আহে, মই চাইছোঁ। আপোনাৰ ভিলেজটো টাউন বা ভিলেজটো আপুনি চিলেক্ট কৰিব। মই নাদিকা দিম। মই নাদিকাৰ পৰা এপ্লাই কৰি আছোঁ, নাদিকা গাঁৱৰ পৰা। হয়, মই নাদিকা দিছোঁ। নাদিকাটো আপোনাৰ আকৌ মই এডিট কৰিব লাগিছোঁ। নদিকা মই নদিকা, মই এইটো এডিটিং কৰিব লাগিব। আপোনাৰ ভাল হ'ল, লাহে লাহে কৰিব, অলপ সময় লাগিলেও লাহে লাহে কৰিব, কিন্তু শুদ্ধ যে হয়। ভোটাৰ কাৰ্ডটো শুদ্ধ আহিলে ভাল হয়। কেতিয়াবা পোষ্ট অফিচ আমাৰ ইছলাম গাঁও, মই ইছলাম গাঁও গৈ মই ইছলাম গাঁও দিছোঁ। ইছলাম গাঁওটো আপোনাৰ চালে আপুনি ইছলাম গাঁওটো কেনেকৈ আহিলে, বাংলা ভাষাত আহিলে যোন এনেকৈ লাগি আছে ইছলাম। মই ইছলামটো এডিটিং কৰিব লাগিব। শ্বিফ্ট কৰি শ্বিফ্ট ইছলাম আকাৰ ইছলাম গাঁও সুন্দৰবনত দি দিব, ইছলাম গাঁও। পিনক'ডটো আপোনাৰ দি দিব। আপোনাৰ পিনক'ড দেখা পাইছে, মোৰ পিনক'ডটো হ'ল 77054। I am ordinary the resident at the address given at above. আপুনি য'ৰ পৰা এপ্লাই কৰি আছে, কিমান দিন ধৰি বাস কৰি আছে, মানে থাকি আছে। ইয়াত আপোনাৰ বিয়া হৈছে বা আপোনাৰ যদি হাউচ ৱাইফ হয়, আপুনি কেইবছৰ ইয়াত বিয়া হৈছে বা আপুনি কেইবছৰ ইয়াত আপোনাৰ জন্ম কেইবছৰ, আপোনাৰ যদি আপুনি নিজে আপোনাৰ গাঁৱৰ পৰা কৰে,
বা কোনোবাই হাউচ ৱাইফে যদি কৰে তেতিয়া কেইবছৰৰ বিয়া হৈছে সেইটো আপুনি তাত তলত উল্লেখ কৰিব লাগিব। আপুনি যদি ইয়াতে জন্ম আপোনাৰ গাঁৱে তেতিয়া আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিলে হৈ গ'ল। মই 2016 দিন মই এজন হাউচ ৱাইফৰ ফৰ্ম ফিল আপ কৰি আছোঁ। মই 16 জুন 2014 দিছোঁ। আপুনি এড্ৰেছ প্ৰুফত আপুনি এড্ৰেছ প্ৰুফটো দিব লাগিব। 2 MB আপুনি চাইছে ছাপৰ্টিং ফৰ্মেটছ JPG মেক্সিমাম 2 MB ৰ তলত হ'ব লাগিব। 2 MB ৰ ওপৰত হ'ব নোৱাৰিব। মই বেংক পাছবুক দিম। মই বেংক পাছবুক আপলোড কৰিম। মই সেভ কৰা আছে ডকুমেণ্টছ। আপুনি আগতে স্ক্ৰিন কৰি ল'ব। ডকুমেণ্টকেইটা আগতে স্ক্ৰিন কৰি ভালকৈ স্ক্ৰিন কৰি মই স্ক্ৰিন কৰা আছে। মই আপলোড কৰিলোঁ। আপুনি চাইছে ইয়াত আহিছে বেংক পাছবুকটো মই আপলোড কৰা হৈছে। আপুনি যাৰ এপ্লাই কৰি আছে যাৰ নাম এপ্লাই কৰি আছে তাৰ ঘৰৰ নেফৰ বা ফেমিলি বা আপুনি ফেমিলিৰ হেডৰ হওক বা দেউতাৰ হওক বা হাজবেণ্ডৰ হওক বা মাৰ হওক এপিক নম্বৰটো দি দিব। মই এপিক নম্বৰটো দিম। হাজবেণ্ডৰ এপিক নম্বৰটো দি দিম। মই অলপ সময় লাগে মই ওলাই মই হাজবেণ্ডৰ এপিক নম্বৰটো দি আছোঁ। মই হাজবেণ্ডৰ এপিক নম্বৰটো দিছোঁ। মই এতিয়া আকৌ ৰিভিউ কৰিম। আপুনি ৰিভিউ কৰি ল'ব। ষ্টেট আছাম দিছোঁ, ডিষ্ট্ৰিক্ট লখিমপুৰ দিছোঁ, হাউচ নম্বৰ 47B দিছোঁ, 47 খ হ'ল। এৰিয়াটো মই লোকেল লালুক দিলোঁ, ভিলেজটো নাটিকা দিলোঁ, নাটিকা আছে। পোষ্ট অফিচ ইছলামগাঁও, মই ইছলামগাঁও হৈছে 78705554। ভালকৈ চাই ল'ব, এনেকৈ মিষ্টেক হৈ যায় টাইপিং কৰোঁতে। আপুনি এতিয়া ঠিক আছে চব অ'কে থাকিলে আপুনি কি কৰিব নেক্সটত ক্লিক কৰিব। মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ এটা ডেচবুক খোল খাব। খোল খোৱাৰ লগে লগে আপুনি ডেট অফ বাৰ্থটো আপোনাৰ ডেট অফ বাৰ্থটো কি আপুনি ডেট অফ বাৰ্থটো ফিল আপ কৰি ল'ব। ডেট অফ বাৰ্থটো মই ফিল আপ কৰি আছোঁ। 2001 চন 4-5-6-7-18 তাৰিখ ডেট অফ বাৰ্থটো দিলোঁ। প্লেচটো আপুনি দি দিব। প্লেচটো আপোনাৰ কি হয় গাঁও মই নাটিকা দি আছোঁ। এটা আপুনি নিজৰ লিখিব নালাগে, আপুনি ইংলিছতে লিখিব। আকৌ মই ক্ষমা বিচাৰিছোঁ অলপ মই দোকানৰ পৰা ভিডিঅ'টো বনোৱাৰ কাৰণে গাড়ীৰ শব্দ পাইছে আপোনালোকে মোক ক্ষমা খুজিছোঁ। অলপ ভিডিঅ'টো দীঘল হৈ আছে আপোনালোকে বেয়া নাপাব। মই ষ্টেটটো আছাম দিছোঁ, ডিষ্ট্ৰিক্ট লখিমপুৰ দিম। লখিমপুৰ দিছোঁ। আপুনি এজ প্ৰুফটো দিব। আপোনাৰ এজ প্ৰুফত কি আছে কি ডকুমেণ্টছ আপুনি টাইপ অফ ডকুমেণ্টছটো চাই ল'ব। মই পেন কাৰ্ড দিম। মই পেন কাৰ্ডত আপলোড কৰিম। পেন কাৰ্ডো মই আপলোড কৰিম। পেন কাৰ্ডো মই আপলোড কৰিলোঁ। আপোনাৰ চিলেক্ট কৰিব। আপুনি ইয়াত দেখা পাইছে মোৰ মাউচৰ ওপৰত দেখা পাইছে মোৰ আপলোড হৈছে ডকুমেণ্টছটো আপলোড হ'লে আকৌ আপুনি ৰিভিউ কৰিব। ডেট অফ বাৰ্থটো চাব আপুনি নাটিকা হ'ল নে ভুল আছে নেকি আপোনাৰ গাঁওখনৰ নাম চাব। আছাম লখিমপুৰ ডিষ্ট্ৰিক্টটো চাব আপুনি পেন কাৰ্ড। মই নেক্সটত ক্লিক কৰিছোঁ। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পাৰ্চনেল ডিটেইলছ ইণ্টাৰ ইয়ৰ পাৰ্চনেল ডিটেইলছ আপোনাৰ নামটো লিখিব। মই ছাৰ নামত এনেই একো নিদিম। ছাৰ নাম নাই মানে লাষ্ট নাম অপশ্যনটো নাই। মই শৰীফা বেগম ডাইৰেক্ট দি দিছোঁ। এনেই লিখিছে ইফ ইউ যদি আছে আপোনাৰ ছাৰ নাম যদি আছে
লাষ্ট নামত পৰে এইটো আপোনাৰ বেকগ্ৰাউণ্ডটো আপোনাৰ লাষ্ট নামত থাকে বা আপুনি চাইড নামতো দিব পাৰে চাব নিলে আপোনাৰ দুটাকে আহিব পাৰে আপোনাৰ চাইছে অলপ বানানটো ভুল হৈছে মই ভুলটো শুধৰাব লাগিব আৰু আপোনাৰ কম্পিউটাৰ লেপটপত আপোনাৰ অসমীয়া টাইপ কৰাটো বৰ অসুবিধা হয় আপুনি ফটোৰ তলত চাইছে আপোনাৰ হাজবেণ্ডৰ নেমটো মই ফিলআপ কৰিলোঁ এতিয়া আপোনাৰ ইয়ৰ ফটোটো আপুনি আপলোড কৰিব লাগিব কোনটো ফটো আপুনি ভোটাৰ কাৰ্ড বিচাৰে মই ফটোটো আগত বনাই ল'ব আপুনি মই ফটোটো বনাই থৈছোঁ মই ফটোটো আপলোড কৰিছোঁ আপুনি নেক্সটত ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ লগে আপুনি এনেকৈ এটা আহিব আপুনি মোবাইল নম্বৰটো ফিলআপ কৰি ইমেইল দিলেও দিব পাৰে অপশ্যনেল মোবাইল নম্বৰটো দিলে ভাল আপুনি ইমেইলো দিব পাৰিব নে মই নেক্সটত ক্লিক কৰিম আপোনাৰ প্লে ষ্ট'ৰ চিলেক্ট কৰিব প্লে ষ্ট'ৰ কি আপোনাৰ মই কাহিৰ পৰা লিখিম মোৰ দোকানৰ কাহিৰ পৰা আপুনি দেখা পাইছে মই প্লে ষ্ট'ৰ কাহিৰ পৰা দিছোঁ মই কাহিৰ পৰা হয় আপোনাৰ প্লে ষ্ট'ৰ কি হয় ক'ৰ পৰা আপুনি এপ্লাই কৰি আছে আপুনি দিব এইপিনে আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ আপুনি দেখা পাইছে আপোনাৰ মই ফিলআপ কৰাৰ লাষ্টত মই ৰিভিউটো লৈছোঁ ৰিভিউ এনেকৈ প্ৰিভিউ আপোনাৰ এনেকৈ থাকিব আপোনাৰ নাম আহিব ফটো আহিব শ্বৰীফ বেগম চাব পাৰিব আছাদুল হাজবেণ্ডৰ নাম জেণ্ডাৰ কি আছিলে হাজবেণ্ডৰ নাম দিছোঁ হাজবেণ্ডৰ টিকমাৰ্ক আহিছে আপোনাৰ ডেট অফ বাৰ্থটো দেখা পাব আপুনি জেণ্ডাৰৰ টিকমাৰ্ক আছে জেণ্ডাৰত আপুনি চব চাব পাৰি কিমান ঘৰ নম্বৰ কিমান দিছে ৰিভিউ কৰিব পাৰিব আপুনি লোকেলিটি কি দিছে বানানটো আপোনাৰ ভুল হৈছে নে শুদ্ধ হৈছে আপোনাৰ পোষ্ট অফিচ নম্বৰ চব আপুনি চাব পাৰিব আপুনি কি ফিলআপ কৰি চব চাব পাৰিব খালি আপোনাৰ হাউচ নম্বৰটো নেদেখুৱাই ইয়াত আপোনাৰ হাউচ নম্বৰটো দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছ একেই চব একে এইটো ফিলআপ কৰা হোৱা নাই ঠিক আছে মই বেগত নাযাওঁ মই ছাবমিট কৰিম এনেকৈ এটা ৰেফাৰেঞ্চ নম্বৰ পাব আপুনি এনেকৈ দেখা পাব আপুনি এটা ইয়াত ৰেফাৰেঞ্চ আইডি আছে আপুনি আইডিটো কপি কৰি ল'ব বা প্ৰিণ্ট আউট কৰি ল'লেও হ'ব আপুনি স্ক্ৰীন কাৰ্ড মাৰি পিনি আপুনি প্ৰিণ্ট আউট কৰিব পিনি আপুনি ইয়াত ট্ৰেক ষ্টেটাছ আপুনি ষ্টেটাছত ক্লিক কৰিব আপোনাৰ ৰেফাৰেঞ্চ আইডিত আপুনি পেষ্ট কৰিব নাম্বাৰটো আপুনি ট্ৰেক ষ্টেটাছ কৰিব আপোনাৰ চাইছে ছাবমিটেড হৈছে এতিয়া আপোনাৰ ছাবমিট হৈছে আপোনাৰ চিন্তা কৰিব একো নাই আপোনাৰ ছাবমিট হৈছে আপুনি বিএলও এভেইলেবল হ'লে আপুনি চাব পাৰিব কেইদিনমান পিছৰ পৰা আপোনাৰ চেক কৰি থাকিব আপোনাৰ বিল ভেৰিফাইড হ'ব আপোনাৰ ৰিজেক্ট আৰু একচেপ্ট ইয়াত দেখাব আপোনাৰ যদি আপোনাৰ গ্ৰীণ চিন এনেকুৱা আপোনাৰ গ্ৰীণ চিন হয় তেতিয়াহ'লে আপোনাৰ ভোটাৰ কাৰ্ডটো একচেপ্টেড হৈছে আৰু ইয়াত ৰঙা চিন আহে এনেকৈ নহয় ৰঙা চিন আহে তেতিয়া আপুনি গম পাব যে এইটো ৰিজেক্ট হৈছে থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব থেংক ইউ ৱাচিং মাই ভিডিঅ'টো দীঘল হৈছে মই ক্ষমা বিচাৰিছোঁ